নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আছামিজ ফুড মেকাৰ। আজি মই বনাবলৈ গৈ আছোঁ পনীৰ কাৰী। অলপ তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পনীৰ আৰু এয়া আলু কাটি ল'লোঁ, তাৰপিছত বিলাহী দুটা কাটি ল'লোঁ আৰু এয়া পিঁয়াজ দুটা কাটি ল'লোঁ। এয়া নহৰু আদা জলকীয়া কাটি লৈছোঁ, নহৰুখিনি পিচি ল'লোঁ। এয়া তেল দিছোঁ। এতিয়া মই এয়া পনীৰখিনি ভাজি ল'ম। এতিয়া পনীৰখিনি ভাজি হ'ল। এতিয়া মই দিম পিঁয়াজ। পিঁয়াজখিনি অলপ ভালকৈ ভাজি ল'ব লাগিব। এয়া পিঁয়াজখিনি প্ৰায় ভাজা হৈ গৈছে। এতিয়া দিম নহৰুখিনি। নহৰু দিলোঁ। এতিয়া আকৌ অকণমান ভাজি ল'লে আলুখিনি ইয়াত দি দিম। আলুখিনি আকৌ ধুনীয়াকৈ ভাজি ল'লে এতিয়া নিমখ, এতিয়া অকণমান ঢাকি দিম। এতিয়া মই দিম বিলাহীখিনি। এতিয়া এয়া কাটি থোৱা জলকীয়াখিনি ইয়াত দি দিব। এতিয়া দিম হালধি। এতিয়া অলপ জিৰা দিম। এয়া অলপ জিৰা দিলোঁ। এতিয়া অকণমান লৰাই লৈ এতিয়া আপোনালোকৰ নিজৰ পৰিমাণ মতে পানী ঢালি দিব। এতিয়া উতলি আছে। এতিয়া মই পিচি থোৱা আদাখিনি দি দিম ইয়াত। এই আদাখিনি দিলোঁ। এতিয়া মই ভাজি থোৱা পনীৰখিনি ইয়াত ঢালি দিম। এয়া পনীৰ দিলোঁ। এতিয়া অকণমান লাৰি বন্ধু বান্ধৱীসকল, এয়া প্ৰায় হৈ গ'ল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো টিপি দিব। ধন্যবাদ।